কি খোৱা বুলি ক'লে মই কি খাওঁ মই আলু পিটিকা খাওঁ আৰু মই নিৰামিষ ভোজি মানে চিকেন খাওঁ কিন্তু নিৰামিষ খালে মই যিটো সুখ পাওঁ নহয় আৰু কি জানে না মানে ক্লিয়াৰ হ'ব বস্তুটো তুমি নিৰামিষ ভোজি চিকেনটো খোৱা এইটো মোৰ টেকনিকেলি ভুল হ'ল কিন্তু মানে চিকেনটো দিলে খাই দিওঁ কিন্তু মই যিটো সুখ পাওঁ নিৰামিষত female choreographers in the Assamese industry specifically. So would you tell us something about that? There are no one. There is no one. There is no one. There is no female choreographer in our industry. So what are your thoughts on that? They can get one? Sorry? You think they can get one? Our industry can get one female choreographer? I mean, you are one of them obviously right now, but are you getting... কৰি আছিলো পটকে বহুত বেছি হিউমিলেটিং হ'ল মিম জ্বলালে মানুহে মেছেজ দিলে বহুত বেয়াকে ট্ৰল কৰিলে মোক বহুত হাৰ্ট হ'লো মই বহুত কষ্ট পালোঁ বস্তুটো মই চাগে ল'ব নোৱাৰিলোঁ এবজৰ্ব কৰিবলৈ ধৈৰ্য মোৰ কম আছিল ফেভাৰিট কেৰেক্টাৰ কোন আপোনাৰ মাৰ্ভেলৰ মোৰ ফেভাৰিট কেৰেক্টাৰ Aquaman কৰা নাই বলিউড অফ কোৰ্স কেতিয়াবা যদি খুব ভাল অফাৰ পাওঁ তেতিয়া যাম মই ৰিসেন্টলি মই বলিউডৰ কাৰণে অফাৰ পাই উঠিছো কিন্তু মই নগলো বিকজ হেতু সময়ত মই বৈদেহীখন কৰি আছিলো জাস্ট বৈদেহী শুটিং চলি আছে হেতু সময়ত তেতিয়াই মানে বম্বেৰ পৰা ডাইৰেক্টৰ প্ৰডিউচাৰ সব আহি গৈছে মোক লগ ধৰিবলৈ এণ্ড নিউজ লাইফৰ অফিচত আহি গৈছিলে মোক লগ ধৰিবলৈ মানে মই কৰিবই লাগে কিন্তু মই নকৰিলো মুভিখন বিকজ মই অলৰেডি কথা দি থৈ দিছিলো বৈদেহীক আৰু মই মানে কেতিয়াও নিজৰ কথা अरे बाबू लोगो सब लोगो हलदार साहब सुबदार साहब लेफ्टिनेंट साहब कैप्टन साहब सतड़ पतड़ परमेश्वर महाराज लस डोने का बीच मेरे पाँव भागा रे